Welcome to our channel. So ভাবিছো অলপ ফুৰি আহো আৰু মই আগতে এটা ব্লগত দেখাইছো আপোনালোকক মই ফুৰিব যোৱা আৰু আজি আপোনালোকক মই মানে এনে এটা ব্লগ কৰো বুলি ভাবিলো আৰু ব্লগটো ষ্টাৰ্ট কৰি দিলো আৰু মই এতিয়া এনে অলপ আবেলি টাইম হোৱাৰ বাবে অলপ ফুৰি আহোঁ বুলি ভাবিলোঁ আৰু আপোনালোককো অলপ দেখাই দিওঁ চাই থাকক ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ চাই থাকক মই আপোনালোকক দেখাই যাম আচলতে এইবিলাক পৰিৱেশটো ধুনীয়া লাগে আৰু সেইবাবে আবেলি টাইমত ফুৰিব অহা হয় আচলতে ৰাতিপুৱা ফুৰিব নাহোঁৱে কেতিয়াবা আহোঁ আৰু প্ৰায় চাইকেল চলাওঁ সেইবাবে নাহোঁ আৰু এতিয়া অলপ ফুৰিব আহিছোঁ এইবিলাক মানে ইয়াত গোটেইবিলাক সেউজীয়া সেইবাবে মন চন ভাল লাগি যায় সেইবাবে অলপ ফুৰিব আহোঁ অলপ আন্ধাৰে হৈছে মই আহি গ'লো আকৌ আপোনালোকৰ মাজলৈ আৰু আপোনালোকক মই অলপ বিলাক অলপ দেখাই দিলোঁ মানে অলপ সেউজীয়া আপোনালোকক মানে বহুত গোটেইখিনি সেউজীয়া আপোনালোকক মই দেখাই দিলোঁ তো দেখিলে নিশ্চয় আৰু এইবিলাক গোটেই সেউজীয়া আছিল আৰু সেয়াই আৰু এইফালে ঘৰ আৰু অলপ আগলৈ যাই মানে আকৌ ঘৰলৈ যাম মানে তাৰ পৰা ঘূৰি আহিম আৰু কাৰণ বহুত দূৰ আহি গ'লোঁ আৰু বেছি দূৰ নাযাওঁ কাৰণ ঘৰলৈ যাব আছে আৰু এতিয়া অলপ দূৰ গৈ তাৰপিছত আকৌ ঘৰলৈ উভতি যাম আৰু এতিয়া ইয়াৰ পৰা ঘূৰি যাওঁ আৰু এয়া ঘূৰি আহি গ'লোঁ আৰু আপোনালোকক মই লগ পাই থাকিম এতিয়া মই এনেই অলপ ফুৰিব আহিলোঁ আৰু ভাবিলোঁ আপোনালোককো অলপ দেখাই দিওঁ আৰু সেইবাবে দেখাই দিলোঁ আৰু ব্লগটো চাই থাকক আগলৈ কি হয় কি নহয় দেখাই যাম আৰু এতিয়া এনেকুৱা সৌন্দৰ্যতাৰ মাজত থাকিব ভাল লাগে আৰু সেইবাবে ফুৰিব অহা হয় আৰু আচলতে এই কেইদিনমান ফুৰিব অহা নাছিলোঁ কিন্তু আকৌ আজি আহিলোঁ আৰু এনেকৈ আহি থাকোঁ মাজে মাজে আৰু সেইফালেও চকৰ ফালে ৰাস্তাটোত যাওঁ কেতিয়াবা কিন্তু সেইফালে ইমান এটা মানে সেউজীয়া সেই পৰিৱেশটো নাই সেইফালে অলপ মানে আমাৰ এখন খেলপথাৰ আছে তাত ফুটবল খেলে আবেলি আৰু সেইফালে চকৰ পিনে গধূলি দোকানবিলাক খোলে আৰু সেইবাবে যাই সেইফালে ইমান এটা ভাল নালাগে সেইবাবে ভাবিলোঁ এইফালে অহা যায় প্ৰায় আৰু এইফালে আহোঁ আৰু কেতিয়াবা সেইফালে যাওঁ বাৰু আৰু সেইফালে নদীটো বিলাক আপোনালোকক মই আগতেই দেখাইছোঁ আৰু মানে কিবা এটা ভাল লাগি গ'ল এতিয়া ইয়াৰ পৰা গৈ চাহ খাম আৰু চাহ খাই পঢ়িম আৰু তো ঘৰত এতিয়া আকৌ যাই আছোঁ এইখিনি ধুনীয়া সেউজীয়া আৰু এতিয়া অলপ ঘৰলৈ যাই আছোঁ আৰু আপোনাক মই লগ পাই থাকিম ঘৰত গৈ
তো আপোনালোকক মই ঘৰত যাই লগ পাম আৰু যদি সেইফালে ফুৰিব যোৱা হয় তেতিয়া লগ পাম আৰু যদি নহয় ঘৰত গৈ লগ পাম। চাই থাকক ভিডিঅ'টো। পৰা গৈ চাহ খাম আৰু চাহ খাই পঢ়িম আৰু তো ঘৰত এতিয়া আকৌ যাই আছোঁ। এইখিনি ধুনীয়া সেউজীয়া আৰু এতিয়া অলপ ঘৰলৈ যাই আছোঁ আৰু আপোনাক মই লগ পাই থাকিম ঘৰত গৈ। তো আপোনালোকক মই ঘৰত যাই লগ পাম আৰু যদি সেইফালে ফুৰিব যোৱা হয় তেতিয়া লগ পাম আৰু যদি নহয় ঘৰত গৈ লগ পাম। চাই থাকক ভিডিঅ'টো। এইফালেও আহি গ'লোঁ। আপোনালোকক মই কৈছিলোঁ এইফালে আহিলে লগ পাম আৰু এইফালে আহি গ'লোঁ। তো আপোনালোকক মই লগ পাই থাকিম আৰু তো ফিল্ডৰ এইফালে সোমাই আহি গ'লোঁ আৰু ইয়াত অংশুমানেও চাগে খেলি আছে। সি আহিছিল তাৰমানে ফুটবল খেলিব। চাই লওক, দেখাম বাৰু। চাই আহি গ'লোঁ আৰু আচলতে অংশুমান বহুত দূৰত আছে, সেইবাবে দেখাব নোৱাৰিলোঁ। সিহঁতে তাত ফুটবল খেলি আছে, সেইবাবে দেখুওৱা নাই। খেলি থাকক আৰু ফ্ৰেণ্ডছ আৰু মই মুখ হাত ধুই লওঁ, তাৰপিছত আপোনালোকক মই লগ পাই থাকিম কাৰণ বাহিৰৰ পৰা আহিছে বাবে মুখ হাতখন ধুই লওঁ। মই মুখ হাত ধুই ল'লোঁ আৰু এতিয়া অলপ দেৰিকৈ চাহ খাম। চাহ খোৱাৰ টাইমত লগ পাম। এতিয়া বাই এভৰিৱান। আৰু আজি নেক্সট ডে আৰু এতিয়া 4টা বাজিছে আৰু যোৱাকালি ব্লগটো কণ্টিনিউ কৰা নহ'ল আৰু সেইবাবে ভাবিছোঁ এতিয়া আকৌ ব্লগটো কণ্টিনিউ কৰোঁ আৰু আপোনালোকক মই দেখাই যাম। আৰু আজি আচলতে ফুৰিব নাযাওঁ, আজি ভাবিছোঁ ব্লগটোৱে কৰোঁ আৰু এতিয়া চাইকেল চলাম আৰু চাইকেল চলাই আপোনালোকক লগ পাম। চাই থাকক ভিডিঅ'টো। আৰু এতিয়া চাইকেল চলালোঁ আৰু এতিয়া অলপ ৰুমত গৈছিলোঁ আৰু এতিয়া আহি গ'লোঁ আৰু এতিয়া ভাবিছোঁ অলপ এডিটিঙৰ কাম কৰোঁ আৰু এডিটিঙৰ কাম কৰোঁ সেইবাবে ভাবিলোঁ এতিয়া কাৰণ বতৰটো বহুত বেছি ভাল, সেইবাবে এডিটিঙৰ কাম কৰোঁ বুলি ভাবিছোঁ আৰু বোলাক আমি মোবাইলটো লওঁ এডিটিঙৰ কাম। বহুত আন্ধাৰ হৈ আছে, মোবাইলটো লৈ ল'লোঁ তো লৈ আহিলোঁ আৰু ইয়াত বহিলোঁ আৰু এতিয়া অলপ এডিটিঙৰ কাম কৰোঁ। মই এতিয়া খাম কাৰণ বহুত বেছি এতিয়া মোৰ ভোক লাগিছে এডিটিঙৰ কাম কৰি থাকোঁতে। এতিয়া এডিটিঙৰ কামখিনি কৰা হ'ল আৰু হাই এভৰিৱান, আজিৰ ব্লগটো মই ইমানতে শেষ কৰোঁ আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই বাই ফ্ৰেণ্ডছ, আৰু নেক্সট ব্লগত লগ পাম।